হেল্ল' 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 কোন হয়? মুকিবৰ ৰহমান নেকি আপুনি? হয়। ৰাতি 9টা বজাত লাইভত আপোনাক নিমন্ত্ৰণ জনাবলৈ কাৰণে ফোন কৰিছিলোঁ। ঠিক আছে, আপোনাৰতো বাৰু শুনিলো। মোৰ এটা কথা শুনো। হা আজিও ময়ো লাইভত আহিম ৰাতি 9:30 বজাত। হা মোৰ তাত তথ্য আছে। হা তুমি জন্ম হোৱাৰ আগত তোমাৰ হা মা বেলেগ এটা মানুহৰ লগত মানে আম্বিস্ত্ৰী কৰি তোমাক জন্ম দিছে, সেইটো তথ্য আছে। সেইটো লৈ মই 9:30 লাইভত আহিম। আহিবা তুমি মোৰ লাইভত আহিবা, ঠিক আছে? আহিবা তুমি আৰু আহিবা তুমি প্ৰমাণ গোটাইখিনি দিবা মোৰ তাত তথ্য আছে। তুমি প্ৰমাণ দিবা তোমাৰ সেইটো ভণ্টি তুমি এটা প্ৰমাণ আৰু দিবা। তোমাৰ মা ঠিক আছে, তোমাৰ মা বেলেগৰ লগত ৰেকৰ্ড হৈ ঘূৰি আছে, পেলাই তোমাক জন্ম দিছে, সেইটো মোৰ তাত তথ্য আছে। ৰেকৰ্ড হৈ আছে, পুলিচক দি ৰেকৰ্ড আছো। কৰি লোৱা। তোমাক ৰেকৰ্ড কৰি ঘৰৰ লোৱা। পৰা চোচৰাই আনাই তুমি আছো। যাক দিব ইচ্ছা আছে সেইটো দি দিয়া। ঠিক আছে তুমি ঠিক আছে, মানুহক হ'ব হ'ব মাতা। হ'ব। গোটাই তুমি 9টা অসমটো বজাত ধ্বংস আহিবা। কৰি দি তুমি আছা যদি মতা হোৱা, তুমি যদি মতা দেহাতী হোৱা, কৰা মতা। তুমি যদি মতা হোৱা তোৰ 9টা মতা বজাত তোৰ আহিবা। বাপেকক কবৰৰ পৰা তুমি উঠাই যদি লৈ আহ। মতা তোৰ যদি আব্বাক হোৱা, কবৰৰ পৰা উঠাই ল। তোৰ তুমি বাপ যদি আছে মতা নহয়, বাপ হোৱা, ভাঙচোৰ। তুমি যদি তোৰ মাৰ বাপেকক গাখীৰ উঠাই খাইছা লৈ আহ। ৰাতি 9টা বজাত তোৰ যদি আহিবা। বাপ আছে, তোৰ বাপেকক লৈ বাপেকক আহ। তুমি মাৰ তই আগত গাখীৰ খাইছা সাবিত কৰ, 9টা তই বজাত আহিবা না, জহৰা হয় নে 9টা নাই? বজাত আহিবা না, তই 9টা বজাত জহৰা আহিবা। হয় নে নাই? তই তই 9টা বজাত জহৰা হয় নে আহিবা। নাই? ঠিক আছে, তই 9টা বজাত জহৰা হয় আহিবা। নে নাই? তই দেখা যাব, জহৰা হয় নে নাই? দেখা এইটো কথা যাব, ক। জহৰা হয় দেখা নে নাই? যাব, তই দেখা যাব, জহৰা হয় নে নাই? দেখা যাব। তোৰ মাকে তোৰ ৰাতি 9টা হাৰামি বজাত সন্তান আহিবলৈ জন্ম দম দিছে নাই, নে নাই? ৰাতি সেইটো 9টা কোৱা। বজাত আহিবলৈ দম নাই। তোৰ মাকে দম আছে নে নাই এইটো জহৰা কোৱা। সন্তান। ৰাতি 9টা বজাত জহৰা আহিবলৈ দম সন্তানটোৰ আছে হয় নে নে নাই? নাই? তোমাৰ ৰাতি 9টা জহৰা, বজাত আহিবলৈ দম তই আছে? জহৰা, হাদিছ কোৰান তই কেইটা জানা? জহৰা, তই কেইটা হাদিছ জহৰা। কোৰান জানা? তোৰ তোমাক মতাহি তোমাক গোটাই মই ৰাতি চাই ঘৰত বহি থাকা, বহি মদ তোমাক মই খোৱা। ঠিক কৰা নাই নে গোটাই ইমান দিন? ৰাতি ঘৰত বহি তোমাক মদ খোৱা দৰঙৰ পৰা হাৰামি। চোচৰাই মই ইয়াত জহৰা, আনিম। তোমাক এনেকুৱা জহৰা পিটন হাৰামি পিটিম জহৰা। নহয়, এই জহৰা মদ চৰিয়াই খোৱা। চৰিয়াই মুতাই ভাঙচোৰ, দিম তোক। তোক মদাহী, চৰিয়াই মুতাই আইএছএফৰ দিম। তোক লিডাৰ, চাই থাক না। বিজেপিৰ লিডাৰ। তই প্ৰমাণ কৰ না, জহৰা, তই প্ৰমাণ কৰিবি মদাহী, আজি ৰাতি 9টা বজাত। তোৰ মদাহী, মতাগিৰি মই চাই ৰেংগি ল'ম। কুকুৰ, তই মাইকী মানুহক ন ৰেংগি, মাতো, মধু বেপাৰী ৰেংগি, চালা, কুকুৰৰ দল হাৰামি, চালা। তই চোৰ, আহিবি, তই ৰাতি 9টা কুকুৰ, বজাত। তই এটা হাদিছ কুকুৰ, কচোন। তই কি কুকুৰ জান? অসমটো তই শেষ এটা কৰি হাদিছ দিছা। কচোন। তই এটা মানুহক শেষ হাদিছ ক। কৰি দিছা তই কুকুৰটো। এটা হাদিছ ক চাও। তই বতা আৰএছএছৰ পৰা এটা ধনী হাদিছ ক। হৈছা। এই আৰবী কথা জহৰা, ক'ব তই পাৰিবি? কিবা লেটছ নাই। টক ইন এই ইংলিছ। জহৰা, তইতো Let's talk নিজে in ৰেংকি English. ল'ৰা। তইতো Let's talk in ৰেংকি English. ল'ৰা। তই কিবা Okay? নাই। Do you তইতো ৰেংকি ল'ৰা। can you talk in তই এজন English? ৰেংকি ল'ৰা। Can তোৰ you মাকে talk in ৰেংকি। English? Can you তোৰ talk মা in ৰেংকি, Arabic? তোৰ هيا نتحدث তোৰ মা باللغة ৰেংকি, তোৰ العربية. ভনীয়েকে ৰেংকি। توك